নগাঁৱত আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষীক। ন' পাৰ্কিঙত এজন আৰক্ষী বিষয়াই গাড়ী ৰখাই ভৰিলে ২,০০০ টকা। ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ ইটাচালিৰ বিশাল মেগামাৰ্টৰ সন্মুখত। ন' পাৰ্কিঙত আৰক্ষী বিষয়াগৰাকীয়ে গাড়ী ৰখোৱাৰ বাবে যান-বাহন আৰক্ষীয়ে আৰক্ষীৰ বাহনখনৰ চকাত লগালে কেঁকুৰা। আৰক্ষীক হৈ জৰিমনা ভৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ তেওঁ সাংবাদিকক নিদিলে কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ। কেঁকুৰা লগোৱা আৰক্ষীৰ বাহনখনৰ নম্বৰ হৈছে AS308812। নিউজ ডেস্ক ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। এইটো পুলিচৰ গাড়ীটো খুলি দিম ন, 8812 30 AS30 কেতনা কিহৰ কাৰণে লগোৱা হৈছিলে? এইখন মানে ৰং চাইডত লাগিছে। কাৰ গাড়ী আছে? হে ক'ৰ গাড়ী আছে? গাড়ীখন আমাৰ পুলিচৰে গাড়ী। কোন থানা? কোন থানা মানে মই এইটো ক'ব নোৱাৰিম। ন' পাৰ্কিঙত ৰখা কেনে? ন' পাৰ্কিঙত ৰাখিছে। সেইটো কাৰণে চেতনা হয়। হয়, সেইটো কাৰণে ব্যৱহাৰ হৈছে। এতিয়া ফাইন কাটিছে, ফাইন কটাৰ পিছত আমি খুলিছোঁ। ফাইন কটা হ'ল? ফাইন কটা কিমান কথা হৈছে? ২,০০০ টকা। ২,০০০। কোন থানা গাড়ী এখন? কোন থানা গাড়ী? কথাখিনি কোৱাৰ আগতে কি আপত্তি আছে? আপোনাৰ নামটো? আপোনাৰ ফাইনটো কিহৰ কাৰণে কাটিছে? সেইটো কথা কৈ দিয়ক। কিহৰ কাৰণে ফাইন কৰিছিলে আপোনাৰ গাড়ী? ফাইনটোকে কাটিছে? ফাইনটোকে কাটিছে? জানেই গাড়ীখন কিহৰ কাৰণে ৰাখিছে, কিবা এটা মেডিচিন আনিবৰ কাৰণে ইয়াত মানে ন' পাৰ্কিং ৰাখিছিলে? ন' পাৰ্কিং ৰাখিছিলে? ন' পাৰ্কিং ৰাখিছিলে? ন' পাৰ্কিং ইয়াত পাৰ্কিংটো দিয়া নাছিলে, ছাইডত ৰাখি থৈছিলে। এতিয়া ফাইন কাটিলে হৈ গ'ল আৰু। কোন থানা গাড়ী? ৰহা থানা গাড়ী? কৰ গাড়ী? কৰ গাড়ী এখন? আপোনালোকে কিয় উঠি আছে তেনেকৈ? তাকেইতো কিয় আমাক সোধাৰ যিটো আমাৰ প্ৰশ্ন সোধাৰ কাম আমি সুধিছোঁ। আপোনাৰ এনে নামটো অযথা মানুহক আপোনালোকে যে এনেকৈ যে হাৰাচমেণ্ট দি আপুনি আছে, নিজে কৈছে মই চলাই, আপুনি চলাই আহিছোঁ বুলি কৈছে গাড়ীখন। চলাই আহিলে বোলে আমিতো ভুল কাম কৰা আপুনি নাই। পুলিচৰ গাড়ী নহয় মানুহ। কি আপুনি পুলিচৰ গাড়ীখন আপুনি চলাই আহিছোঁ বুলি কৈছে। পুলিচৰ গাড়ী? মই পুলিচৰ মানুহ নহয় নেকি? তাকেতো আপুনি আকৌ মই ভুল কাম কৰিছোঁ, ফাইন কৰিবলগীয়া হৈছে। এইটো কি ডাঙৰ? কোন থানা আপুনি? মই জৰে মই গাড়ীখন চলাইছোঁ, মই হেৰি কৰি কি পোষ্টত আছে আপুনি? কি পোষ্টত আছে আপুনি? এনেকৈ এটা মুদ্ৰি দিছে যে? নাই, মুদ্ৰি চোৱা নাই। আপোনালোকে কৈ আছে যে কওকচোন তেনেহ'লে কোন থানা আপুনি? ৰ'ব, আপোনালোকে হেৰি কৰি থাকিব নালাগে। কথা কৈ